আজি আহিছো আমি কৰ্ডৰ ৰিসৰ্টলে আৰু আহি আমি প্ৰথমতে টিকেট কাউণ্টাৰৰ পৰা টিকেট লৈ ললো আৰু টিকেট কেইটা লওঁতে আমাৰ পৰা লৈছে এজনৰ 40 টকাকৈ আৰু টিকেট তুলা আমি ভিতৰলৈ সোমাই আহিলো চাওকচোন বাৰু লাইটিংৰ ডেকোৰেশনবোৰ ইমান ধুনীয়াকৈ কৰিছে আৰু এনেকৈ ৰঙা নীলা লাইটৰ মাজেৰে মই ভিতৰলৈ সোমাই আহিলো আৰু এইফালে আই লাভ কৰ্ডৰ ৰিসৰ্ট বুলি লিখা আছে আৰু এই স্কুটিখনত উঠি আপোনালোকে ইয়াতে ফটোশুট কৰিবও পাৰে তাৰ পিছত এই কলিজাখনৰ পৰা ওলাই আহিলো চাওকচোন বাৰু কলিজাখনত ইমান ধুনীয়া ফুল ফুলি আছে ইয়াত এটা ট্ৰি হাউসও আছে আজি বাৰু ৰাতি হোৱাৰ কাৰণে হেতু উঠিব নহলে দিনত কেতিয়াবা আহিলে আপোনালোকক নিশ্চয় হেতু দেখুৱাম যদি আপোনালোকে ইয়াতে দিনত আহে তেতিয়া হলে ইয়াতে আপোনালোকে বটিং কৰিব পাৰিব ৰাতি হোৱাৰ বাবে আমি বাৰু তাতে উঠিব নোৱাৰিম এতিয়া আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ দলংখনতো লাইটিং কৰি দিছে ফটো উঠিবৰ কাৰণে বহুত ধুনীয়া ইয়াৰে পৰিবেশ উপভোগ কৰি ইয়াতে কিবা অৰ্ডাৰ দি আপোনালোকে খাবও পাৰে ৰাতি হোৱাৰ বাবে ইয়াতে একো বিশেষ আইটেম নাছিলে যেহেতু সেয়া আমি ইয়াতে একো নেখালো ইয়াৰে পৰিবেশটো কিন্তু বহুত ধুনীয়া দিনত হলে গোটেইখন সেউজীয়া হৈ থাকে আৰু ৰাতি হলে তৰাৰ দৰে লাইটবোৰে চিকমিকাই থাকে দুইটা পৰিবেশে কিন্তু বহুত ধুনীয়া আৰু আমি ফটো উঠিলো আৰু তাৰ পিছত আমি ঘৰলৈ বুলি উভতি আহিলো